আজি মোৰ হাতৰ চিকেন খাই ভাইটি আৰু দাদাই কিনো ক'লে চাওঁচোন আহক। হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। দেৰিকৈ হ'লেও হেপী ভোগালী বিহু। ফাৰ্ষ্টতে মই গাঁৱৰ ঘৰলৈ আহিলোঁ। তাৰ পাছতে দাদা আৰু মই এফালে ঘূৰিবলৈ যাওঁ বুলি ওলাই আহিলোঁ। যিহেতু সি বহুত দিনৰ পাছত আমাৰ ঘৰলৈ আহিছিলে, তাকে মই ভাবিলোঁ এপাক ঘূৰাই আনোগৈ বুলি তাক। তাৰ পাছতে মই বহুত ভয়ে ভয়ে গৈ আছিলোঁ, সি যাতে মোক ক'তো পেলাই নিদিয়ে। পাহাৰলৈ লৈ গৈছিলোঁ তাক ঘূৰাই আনো বুলি। ধুনীয়া ধুনীয়া দৃশ্যবোৰ চাই দুয়োটাই গৈ আছিলোঁ কথা পাতি পাতি। তাৰ পাছতেই মেইন লোকেশ্যনত পালোঁহি আমি। তাতে গৈ আমি ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ। অলৰেডি আপোনালোকে দেখিলে চাগে। তাৰ পাছতে আমাৰ সময় হ'ল ঘৰলৈ যাব। অহাৰ টাইমত আমি ভাইটিকো লৈ আহিলোঁ। আহিয়ে মই চিকেন বনাবলৈ লাগি গ'লোঁ, এয়া দেখিছে নহয়। তাৰ পাছতে মায়ে ৰুটি বনালে। এইজনী হ'ল মোৰ বাৰ ছোৱালী। ৰাতিৰ ডিনাৰত এইবিলাক আইটেম আছিলে। সময় হ'ল এতিয়া খোৱাৰ, চবে মিলি খাই আছে। ইমানেই ভাল হৈছে মানে ফকতীয়া। ভাল হৈছে ভাল হৈছে সঁচাকে নে? সঁচাকে ডকুমেণ্ট এটা লিখি পিনে দিব লাগিব তেতিয়া। अरे कहना क्या चाहते हो? ভাইটিয়ে চিকেন খাই জ্বলা পাই চেনি লৈ ঘূৰি ফুৰিছে। আজিলে বাই বাই।